দেওবাৰ বুলি অলপ ওলাই এই আদিনে ইমান ধুনীয়া ডাৱৰীয়া বতৰ আৰু এতিয়া আমি আহি পালোঁ দীপৰ বিল আৰু দীপৰ বিল পাওঁতে ইমান ৰ'দ ওলাইছে আজি দেওবাৰ বুলি বহুত মানুহে ওলাই আহিছে আৰু হয় গোটেই সপ্তাহটো ব্যস্ত থকা যায় এটা দিনেই পায় সেইকাৰণে অলপমান মনটো ভাল লগা ঠাইত আহিব বিচাৰে আৰু দীপৰ বিলত আমি প্ৰায়ে আহোঁ ভাল লাগে আজি ভাবিলোঁ এটা সৰু চাই ব্লগে আগবঢ়াই দিওঁ আৰু এইবিলাক স্মৃতি হিচাপে থাকিও যাব ইয়াতে আৰু এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যিসকল বন্ধু আমাৰ চেনেলত নতুনকৈ আহিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব এই ধুনীয়া দৃশ্যটোৰ কাৰণেতো ইমান দূৰ আহোঁ আৰু কিমান যে বতাহ দি আছে ভালো লাগিছে আৰু দৃশ্যটো চাওকচোন কিমান ধুনীয়া লাগিছে পানীখিনি একদম ৰ'দত জিলিকি পৰিছে এতিয়া লাহেকৈ ওলাই দিলোঁ আমি দীপৰ বিলৰ পৰা আৰু এতিয়া ভাবিছোঁ ৰাণীৰ ফালে যাই থাকোঁ আৰু ব'লকচোন কিনো দেখোঁ দেখাম আপোনালোককো দীপৰ বিলৰ এই স্পটটোকে চেলফি জ'ন বুলিও কোৱা যায় কাৰণ ইয়াতে চবেই চেলফি উঠিব গৈছিলে আজিকালি পিছে যাব নিদিয়ে তেনেকৈ কিছুমানে যায়ও দেই এতিয়া বলক অলপমান ৰাণীৰ ফালে ঘূৰি যাওঁ আৰু আহিছোঁ যেতিয়া গুৱাহাটীখন গোটেই পাক এটা মাৰিয়েই দিওঁ গুৱাহাটীখন সঘনাই সলনি হ'বলৈ ধৰিছে আৰু এইখিনি ঠাই আৰু 2-3 বছৰ পিছত কেনেকুৱা ৰূপ লয় কোনো নাজানে আৰু এনেকৈ ঘূৰি আজি দিনটো পাৰ কৰিলোঁ আৰু ইয়াৰ সন্ধিয়া আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষত ৰ'লোহি খন্তেক খুবেই ভাল লাগে এই পৰিৱেশটো আৰু এতিয়া আজি ভিডিঅ'টো ইমানত সামৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ থেংক ইউ ফৰ ৱাচিং এণ্ড ছাবস্ক্ৰাইব